आम आदमी नहीं, पासपोर्ट वाला, यार पैसेंजर लोग नहीं, पासपोर्ट वाला वीजा होने अभी Kaitia ber. Ya hol India last border. Sutar kandi India last border. Ya. Kaitia ber. India last border Sutar kandi. Ya moi dekhoisu dei last border India zero line hoy ইয়াৰ পিছফালৰ পৰাই বাংলাদেশ আৰম্ভ। নমস্কাৰ প্ৰিয় দৰ্শক, বিনাপানী পাকঘৰ চেনেলে সকলোকে স্বাগতম জনালোঁ। বহুদিন হ'ল ভিডিঅ' অনা নাই, দিব পৰা নাই, ঘৰুৱা অসুবিধাৰ কাৰণে হওক বা মনটোও যোৱা নাছিলে, গতিকে মই ভিডিঅ' বহুত দিনেই দিয়া নাই। গতিকে আজি মই এটা ভিডিঅ' লৈ আহিছোঁ। মইনো কি ভিডিঅ' লৈ আহিছোঁ আপোনালোকে চাব বুলি আশা ৰাখিছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। ধুবুৰী ডিষ্ট্ৰিক্টলৈ যাব লগা হৈছিল এটা বিশেষ কাৰণত। তেতিয়া মই এটা সুযোগ পালোঁ প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ মানে ৰজাঘৰীয়া ঘৰটো চোৱাৰ কাৰণে। সেয়ে তাৰ ওপৰত মই এটা সৰুকৈ এটা ভিডিঅ' বনাইছোঁ। আশা কৰিছোঁ সকলোৱে চাব ভিডিঅ'টো। ধন্যবাদ। ইয়াৰ দামটো লিখা আছে, দামটো হৈছে 630 টকা। এতিয়া মই যিহেতু গৰমৰ বতৰ, স্কিন ব্যৱহাৰ কৰিলে স্কিনখনত ছানবাৰ্ণ হোৱাৰ পৰা আঁতৰত থাকিব পাৰোঁ। গতিকে এইটো কিবা লগাই দিছে, এনেকৈ খুলি দিলোঁ। এইটো হ'ল এমাজনৰ পৰা আনিছোঁ। এইটো হ'ল ৰিকুইল ছানস্ক্ৰীন। যিহেতু গৰমৰ বতৰ, গৰমত যিহেতু ওলাই গ'লে আমাৰ সূৰ্যৰ পোহৰত ছানবাৰ্ণ হোৱাৰ বহুত ভয় থাকে। গতিকে আমি এনেদৰে যদি বাহিৰলৈ ওলাই যোৱাৰ আগত এনেদৰে অলপ যদি আমি ছানস্ক্ৰীন ব্যৱহাৰ কৰোঁ, তেতিয়া ছানবাৰ্ণ হোৱাৰ পৰা আমি আঁতৰত থাকিব পাৰোঁ। গতিকে এইটো মই ব্যৱহাৰ কৰোঁ আৰু আপোনালোকক সেয়ে মই শ্বেয়াৰ কৰিলোঁ। দেখিছেনে, এয়া হ'ল ছানস্ক্ৰীন ৰিকুইল আৰু এমাজনৰ পৰা মই অৰ্ডাৰ কৰিছোঁ। আৰু এতিয়া আমি ৰ'দত যোৱাৰ আগত যিহেতু আমি সদায় বাহিৰত ওলাব লাগে, গতিকে এতিয়া যিহেতু গৰমৰ বতৰ, গতিকে আমি ছানস্ক্ৰীন ব্যৱহাৰ কৰাটো সকলোৰে প্ৰয়োজনীয়। গতিকে মই এইটোৱে ব্যৱহাৰ কৰোঁ আৰু ইয়াৰ ৰিজাল্টটো খুব ভাল বুলিয়ে মই ভাবোঁ। ইয়াত দেখিছেনে, অলপ বহুত পিছল হয় এইটো ব্যৱহাৰ কৰাৰ পিছত। আমি ৰ'দত ক'ৰবাত ওলাই যোৱাৰ আগত আধা ঘণ্টা আগত ব্যৱহাৰ কৰিলে ভাল হয়। এইটো ছানস্ক্ৰীনটো ভাল পায়, ল'ব পাৰে, বেয়া নহয়। এমাজনৰ পৰা কৰিছোঁ। এয়া গৌৰীপুৰৰ পৰিৱেশ অলপ দেখুৱাইছোঁ। বহুত ধুনীয়া পৰিৱেশ। এয়া প্ৰতিমা পাণ্ডে বাইদেউ, সন্মানীয় প্ৰতিমা পাণ্ডে বাইদেউৰ ঘৰ হয়, ৰজাঘৰ, ৰজাঘৰীয়া। আজি ধুবুৰী ডিষ্ট্ৰিক্ট ভ্ৰমণ কৰিলোঁ, ভালে লাগিলে। এটা ছুটি ভ্ৰমণ হৈ গ'ল আজি। হৈছে না, হৈ গৈছে হা। এয়া এইটো হ'ল প্ৰতিমা পাণ্ডে বাইদেউৰ ঘৰ, ধুবুৰী ডিষ্ট্ৰিক্ট, গৌৰীপুৰ। প্ৰতিমা পাণ্ডে বাইদেউৰ ঘৰৰ বাহিৰৰ দৃশ্য অকণমান দেখুৱাই দিছোঁ। আগৰ ঘৰবিলাক এনেকৈ আছিলে যে, ৰজাদিনীয়া ঘৰ হয়। এয়া প্ৰতিমা পাণ্ডে বাইদেউৰ ৰজাদিনীয়া ঘৰ। আজি অকণমান দেখিলোঁ কাৰণে অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গৌৰীপুৰৰ প্ৰতিমা পাণ্ডে বাইদেউৰ ঘৰৰ
চৌহদ হয়। এয়া ৰজাদিনীয়া ঘৰ হয়। এয়া আজি মই বাহিৰৰ পৰা দেখুৱাই দিলোঁ অলপ পৰিৱেশটো। বিশ্ববীৰ চিলাৰায়ৰ পুতেক ৰুখুদেৱ নাৰায়ণ দেৱৰ বৰটোপ দেখিবলৈ পাইছেনে আপোনালোকে? বাইদেউৰ ঘৰ এয়া অলপ দেখুৱালোঁ। বেকা হৈ যায় নহয়। এয়া গৌৰীপুৰ ধুবুৰী ডিষ্ট্ৰিক্ট। এয়া গোৱালপাৰা ডিষ্ট্ৰিক্ট পঞ্চৰত্ন ব্ৰিজ।